বহুত দিন হল ভাইটিটোৰ ফাৰ্মত যোৱা নাই বলক তেতিয়াহ'লে আজিনো কি হৈছে তাকে দেখোঁ ব্ৰইলাৰ ফাৰ্মিঙৰ মোৰ প্ৰথমটো ভিডিঅ' ভাল ৰেছপন্স অহাৰ কাৰণে মই ছেকেণ্ডটো ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিব লৈছোঁ তাৰে ভিতৰতে দুটামান প্ৰশ্ন আছিল যে ভেকচিনেশ্যন তাহাঁতক কেতিয়া কৰা হয় আজি মই সেইটো ভিডিঅ' বনাইছোঁ যোনটো ভিডিঅ'ত আপোনালোকৰ ভেকচিনছ কৰা হয় আজি 14 দিন উকলি যোৱাৰ পাছত প্ৰথমটো ভেকচিন দিয়া হৈছে আৰু ভেকচিনটোৰ নাম হৈছে ৰাণীখেত ভেকচিন এটা কথা মন কৰিব যে ভেকচিন দিওঁতে সদায় ভেকচিনবিলাক আপোনালোকে ঠাণ্ডা পানীত বা বৰফৰ পানীত থৈ দিব নহ'লে ভেকচিনকেইটা কামো নকৰিব বা বেয়া হোৱাৰ চান্সো থাকে বলক এতিয়া ভেকচিন দিয়াৰ প্ৰচেছটো জানো ভেকচিনটো আপোনালোকে কিছুমান ড্ৰপাৰত নহ'লে বা চিৰিঞ্জ এটাত ভৰাই ল'ব ভিডিঅ'টোত আপোনালোকে মন কৰিব কি ধৰণে ধৰিছে মুৰ্গীটোক আৰু চকু এটাত আপোনালোকে এটা ড্ৰপ দিছে মানে এটোপাল দিলেও হ'ব এইদৰেই ভেকচিনেশ্যন কৰা হয় বৰ্তমান এতিয়া 500 পোৱালিক আপোনালোকৰ ভেকচিন দিয়া হৈ আছে যোনটো বস্তু আপোনালোকৰ ছেপাৰেট কৰি লৈছে যাতে পোৱালিবিলাক আকৌ মিলি নাযায় আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল লাগিলে কিবা এটা ইনফৰ্মেটিভ পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ফেচবুকতো ফ'ল' কৰি ল'ব আজিৰ ভিডিঅ' ইমানেই অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই